আজি বেলেগ লাগে তোমালোকে কিবা বেলেগ প্ল্যান কৰিছা নেকি নতুন কিবা এক্সপ্লেইন কৰিব বিচাৰো তেতিয়াহ'লে ক'ত ফুৰিবলৈ যাওঁ নতুন অভিজ্ঞতা লাভ কৰিম তেনেহ'লে বলা যাওঁ বেলেগ বেলেগ ঠাইত এক্সপ্লেইন কৰি আহো তেনেহ'লে আহা মই স্কুটিখন লৈ আহো তেনেহ'লে চল বলা আমিও যাওঁ তোমালোকে তেনেহ'লে আহা এজন মোৰ স্কুটিত পিছফালে উঠিব পাৰিবি সোনকালে আহা তোৰ স্কুটিত ময়ে যাম তেনেহ'লে মই স্কুটিৰ পিছফালে দৌৰি দৌৰি যাই আছো তেনেহ'লে তুমি ৰান কৰি আহা কি ধুনীয়া জাগা দেখাত কি মজা বহুত মজা দেখাত কি ধুনীয়া কিন্তু কোন ঠাইলৈ যাওঁ ওচৰে চাপৰীয়া সকলোবোৰ দেখা হৈ গ'ল শুনা আমি যোৱা সপ্তাহত খবৰত দেখা পাইছিলো যে এই হাটখনৰ সন্মুখত এখন ডাঙৰ পাহাৰ আছে সেই পাহাৰত যাওঁ বলা তেনেহ'লে ৱাও তেতিয়াহ'লে তাতেই যাওঁ বলা নিশ্চয় ধুনীয়া ঠাই হ'ব এতিয়া সৰু সৰু পাহাৰখন দেখা গৈ আছে তেনেহ'লে বলা এইখিনি খোজকাঢ়ি যাওঁ ৱাও মই আজি ইমান আনন্দিত এক্সাইটেড ৱাও মোৰ প্লেনটো তহঁতৰ কেনেকুৱা লাগিছে মই ভাবিব পৰা নাছিলো যে ইমান ধুনীয়া ঠাই হ'ব এইবাৰ টেনশ্যন নাই আহি পাহাৰখন পালো ওপৰৰ পৰা তলফালে চালে কিমান ধুনীয়া লাগে কিমান সৰু সৰু ঘৰ দুৱাৰ দেখা গৈ আছে মই ভাবাতকৈও বহুত আনন্দিত পাই আছো বহুত সুখী তলফালে এটা চাওকচোন কিমান ধুনীয়া ঠাই কিমান মজা লাগি আছে সঁচাইতো অপূৰ্ব সুন্দৰ ওপৰৰ ফালে তলফালে চালে কিমান ধুনীয়া লাগি আছে কিমান সৰু সৰু গছ গছনি তাৰ মাজেৰে ঘৰ দুৱাৰ আৰু কিমান সৰু সৰু খেতি বাতি এইবিলাক দেখা গৈ আছে ওপৰৰ পৰা তলফালে হেল্ল' বন্ধুসকল আজি এইখিনিয়ে আছিলে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিব থেংক ইউ অল দ্য বেষ্ট ছ' মাছ বাই বাই